হাই বন্ধুসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ মই পুনৰ স্বাগতম জনালোঁ আৰু আজি আমি নতুন এটা ৰেচিপি ট্ৰাই কৰিম। সো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আশা কৰিছোঁ সকলো ভালেই আছে চাগে। মোৰো ভালেই আৰু দোৱা কৰিম আপোনালোক সকলো সদায় ভালেই থাকে যাতে। আৰু এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এটা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মই। সো আপোনালোকে মোৰ ভিডিঅ'টো কন্টিনিউ কৰক আৰু চাওক মই কি কওঁ। মোৰ মানে ভেষ্টিজৰ পৰা ক্ৰীম খানো কেইদিনমানৰ আগতে অৰ্ডাৰ কৰিছিলোঁ, এই অলপ আগতে আহি পাইছেহি। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি। চাওক আপোনালোকে, এইডোখৰ হ'ল ভেষ্টিজৰ চাবোন, দেখিবলৈ পাৰিছেনে আপোনালোকে? আৰু এইটো হ'ল মইশ্চাৰাইজাৰ আৰু হ'ল এইটো ভেষ্টিজৰ ফেয়াৰনেছ ক্ৰীম, এচুৱেৰী হয়। আৰু এইটো হ'ল নাইট ক্ৰীম ভেষ্টিজৰ। আৰু এইটো হ'ল এটা ফেচ মাস্ক স্কিন ফৰ্মুলা 9ৰ, এইটো ড্ৰাই স্কিনৰ কাৰণে। আৰু আপোনালোকে যদি ভাল পায় ক্ৰীমখিনি অৰ্ডাৰ কৰিব পাৰে। ছোৱালী ল'ৰা বুলি কথা নাই, সকলোৱে ট্ৰাই কৰিব পাৰিব, বহুত ভাল ৰিজাল্ট পাব। আপোনালোকে ট্ৰাই কৰিব। এতিয়া আমি বনোৱা সিজোৱাত লাগোনে কি কয় ৰাইজ। এয়া মায়ে বিলাহী কাটা ষ্টাৰ্ট কৰি দিলে। তাৰপাছত পিঁয়াজ কাটিম আমি। তাৰপাছত কেঁচা জলকীয়া সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ল'ম। আৰু কেঁচা জলকীয়া কেইটামানো কাটি ল'ম। কেঁচা জলকীয়া দিলে সোৱাদটো অলপ বেলেগ আহে যেন, ভাল লাগে আৰু। যোনে মোৰ ভিডিঅ'টো নতুন চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া। কেৰাহী গৰম হোৱাৰ পিছত আমি মিঠাতেল দি ল'লোঁ আৰু কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিম তেলতে। আৰু নিমখ সোৱাদ অনুসৰি দিম। তাৰ পাছতে অকণমান পানী দি দিম ইয়াতে। ইয়াৰ পাছতে অলপ মছলা দিম, অলপ অলপকৈ মছলা দি যাম। হালধি গুড়ি পাউডাৰ দিলোঁ। ইয়াৰ পাছতে জিৰা গুড়ি পাউডাৰ দিম। আমি জলকীয়া, কেঁচা জলকীয়া দিছোঁ যেন, সেইকাৰণে মানে শুকান জলকীয়া গুড়িটো নিদিওঁ। জালুক অলপ দিছোঁ। মাছখিনি দি দিম, ইয়াত অলপ মজিবলৈ দিম। তাৰপিছতহে বিলাহী দি দিম ইয়াতে। মায়ে অলপ মছলা কম খায় যেন, সেইটো কাৰণে অলপ মছলা কম কমকৈ দিছোঁ। ঢাকন মাৰি অলপ মজিবলৈ দিম, তাৰপিছত বিলাহী দিম। গেছটো কম ফ্লেমত অলপ দি থৈছোঁ। এতিয়া মাছখিনি মজি হ'ল যেন, বিলাহী ইয়াতে দি দিম অলপ অলপকৈ। তাৰপাছত ঢাকন মাৰি অলপ টাইম বিলাহীখিনি সিজিবলৈ দিম। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া আমি খাম আৰু আপোনালোকক গোটেই প্লেটিংখিনি দেখাম। চাওক আপোনালোকে, আমি মছলা কম খাওঁ যেন, সেইকাৰণে কালাৰটো ইমান উঠা নাই। তাতে বিলাহী দিছোঁ যেন, সেইটো কাৰণে। এয়া চাওক, কবিটো আমি এতিয়া মিহি মিহিকৈ কাটি ল'ম। তাতে পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিম। চেপা চাটনিও কৰিম। এয়া চেপা মাছ আৰু এয়া নহৰু আৰু এই কণ জলকীয়া অলপ জ্বলা হ'বৰ বাবে, আৰু এয়া কেঁচা জলকীয়া। এই গোটেইখিনি ভাজি লৈ মিক্সিত পিচি ল'ম আমি। এয়া মাছে বিলাহীয়ে বনালোঁ আৰু এয়া দালি আৰু এয়া চেপা চাটনি মিক্সিত মাৰি লোৱাৰ পাছত, আৰু এয়া কবি ভাজি
এই গোটেইখিনি আমি এতিয়া খাম আৰু মই বনোৱা ৰেচিপিটো খাই মোৰ খুব ভাল লাগিল আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু ভাল হ'লে মোক কমেন্ট বক্সত জনাব আৰু মোৰ চেনেলত যোন নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ত লাইক কৰিবলৈ নাপাহৰিব আৰু সবেই লগৰবোৰক শ্বেয়াৰ কৰিব আৰু আজিলৈ ইমানেই মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত পুনৰ আহিম আজিলৈ বাই